টু মাই ইউটিউব চেনেল। তো গাইজ আজি ডে 2 হয়, মানে ৱৰ্ল্ড ৰেকৰ্ডৰ ডে 2 হয়। আজি আকৌ যাব লাগিব সৰুসজাই ষ্টেডিয়াম। আৰু এইফালে স্কুটি এখন আছে, আৰু এইফালে পুৰা স্কুটিখন আছে, পূৰা পানী পৰি গ'ল। অলপ চাফ চিকুণ কৰি লওঁ, ডাইৰেক্ট গৈ আপোনালোকক সৰুসজাই ষ্টেডিয়ামত লগ পাই আছোঁ। তো গাইজ বৰ্তমান আহি পাই গ'লেই সৰুসজাই, আৰু এতিয়া পূৰা ড্ৰেছ কৰিলোঁ মজাকৈ। আৰু এইফালে আমাৰ দাদাহঁতেও কৰি আছে, পূৰা চবেই ড্ৰেছ কৰি আছে। এইফালে নিচান তোৰ হৈ গ'লনে? অ'কে, মাজলা হ'লনে? ৰেডি আপোনাৰ হ'ল? অ'কে, এইফালে হৈছেগৈ নে? অ'কে, বহুত মজা হ'বলৈ গৈ আছে। বৰ্তমান আমি গৈ আছোঁ এইফালে, পূৰা দেখিছে পূৰা টিম ৰৈ আছে। আজি পূৰা মজা, পূৰা মজা হ'বলৈ গৈ আছে, মানে মজা লাগিবলৈকে লাগি আছে ন, পূৰা মজা। কাৰণ চব পূৰা কি ধুনীয়াকৈ বনাইছে। এইফালে পূৰা নাচনি আছে, আৰু এইফালে আমি যাম এতিয়া। আৰু বাকীটো আজি ইমান গৰম চৰম নপৰে, পূৰা চাহ গাইছ আমাৰ কাৰণে কিমান ধুনীয়াকৈ জেগা দিছে, আমাক পূৰা ধুনীয়াকৈ জেগা দি দিছে। এতিয়া ভালকৈ কৰিব পাৰিলেই হ'ল, সকলো আহিব চাব 14 এপ্ৰিলত পূৰা ৱৰ্ল্ড ৰেকৰ্ড হ'ব। গোটেই অসমৰ যিমানখিনি বিহুৱতী আছে চব আহিব, কিন্তু আপোনালোকো আহিব যদি পাৰে, পাৰিলে আমি লগ কৰিম। অ'কে, দেন চাই থাকক, যিমান পাৰোঁ ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম, কাৰণ ইয়াতো মানে অলপ দিগদাৰো হয় ন, কাৰণ মানে বজাই থকা অৱস্থাত দিগদাৰ হৈ যায় অলপ। চ' গাইছ এইফালে পূৰা দেখিছে আপোনালোকে, পূৰা এইফালে আহি গ'ল আমাৰ দিশানটো আহি গ'ল। দিশান এইফালে হাই, এইফালে দিশান আহি গ'ল। এইফালে পূৰা লাইন আপ কৰি আছে, পূৰা এইফালে নাচনি। আৰু আমি বজাম আজি ইয়াত নে কি কয়, আজি ইয়াত কৰিব লাগিব, আজি ইয়াত কৰিব লাগিব। এইফালে পূৰা কৰি আছে। বৰ্তমান আমাৰ লগত আছে জাহ্নৱ এইফালে। আৰু বাকী কেনেকুৱা লাগিছে তোমাৰ? মজা লাগিছে। মজা লাগিব নেকি? কিবা এটা কৈ দিয়া। আচ্ছা, মজা লাগিছে, কাৰণ বজাইছো একদম উৰি উৰি বজাম। এই আজি ফালি দিব লাগিব, উৰি উৰি বজাম, চাই থাকিব লাগিব। আমাৰ নিচানো আছে লগত, নিচানো আছে এইফালে, তামাম বজাই। বেষ্ট এক্টৰ হওক, বেষ্ট ছিংগাৰ হওক, একো নাই, হ'ব দিয়া নাচিম একেলগে ফালিব লাগিব, ফালিব লাগিব। গাইজ ইয়াৰ আগতে ভিডিঅ' কোনোবাই কমেণ্ট দিছিলে যে চাবলৈ মানে আহিলে কিন্তু কিবা লাগিব, মানে আহিব পাৰিবনে নোৱাৰে সুধিছিলে। তো মই যিমানখিনিলৈকে জানো যে একচুৱেলি কিছুমান নিৰ্দিষ্ট মানুহকে মানে পাছ দিয়ে, তো আৰু ইমানখিনি মই গম নাপাওঁ। আৰু জনামতে কিছুমান নিৰ্দিষ্ট মানুহকে পাছ দিয়ে, তো সেয়া পাছটো যাকে তাকে নিদিয়ে ন। সেইটো কাৰণে এতিয়া যদি ভালকৈ মই জানো, পিছত আপোনালোকক মই জনাই দিম সৰু এটা ভিডিঅ' বনাই পেলাই। আৰু বৰ্তমানলৈকে এটাই ক'ম যে টিভিতে চাই এনজয় কৰিব, আৰু পাৰিলে কি কৰিব এতিয়া। ত' গাইছ এইফালে আমাৰ পূৰা বিহু সাজু হৈ গ'ল। পূৰা আজি পূৰা বজাবা নেকি? ঢোল আজি তামাম বজাবা নি? পূৰা এবাৰ এথাপৰ মাৰি দিয়া, চাপৰ এটা মাৰি দিয়া। অঁ এই মজা। আৰু বাকী কেনেকুৱা লাগিছে? ভাল এক্সপিৰিয়েঞ্চ এটা হৈছে, কষ্টটো বহুত দৰকাৰী কাম। এইফালে পূৰা চব সাজু হৈ গ'ল, আমিও যাম এতিয়া। জোচটো মেইন খাই মেলি লৈছোঁ, জোচটো দিব লাগিব, একো নাই, খালি জোচটো থাকিলে হৈ গ'ল। তো গাইজ বৰ্তমান আহি পালে সোমনাথ বৰা, আৰু আমাক পূৰা ইনষ্ট্ৰাকশ্যন দি আছে কেনেকৈ কি কৰিব লাগিব। চব পূৰা লাইন হৈ আছে এইফালে, আৰু এইজন পূৰা মিলাই আছে এইফালে। নিচান য়েছ। টিংকু দা কেনেকুৱা লাগিছে আজি? একদম পূৰা ফালি দিবানে আজি? ৰখি আছে নেকি 14 তাৰিখৰ কাৰণে? ফাইনেলি লগ কৰিলোঁ দাদাক। তো আপোনাৰ কেনেকুৱা লাগিছে আজি? একদম বিৰাট ধুনীয়া চলি আছে আমাৰ প্ৰিপাৰেশ্যন। 14 তাৰিখে লগ পাম সকলোকে। আৰু চেনেলটো ধুনীয়াকৈ সকলোৱে শ্বেয়াৰ কৰিব, ভিডিঅ'বোৰ ধুনীয়াকৈ চাব, ছাবস্ক্ৰাইব কৰিব।
ষ্টাৰ্ট হ'ব এইফালে চব পুৰা ৰেডি হৈ গ'ল পুৰা জোচ গাইজ জোচ কেনেকুৱা মজা 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 য়েছ মজা এইফালে চব ৰেডি হৈ গ'ল পুৰা আৰু এইচ মজা বাকী এইফালে পুৰা আহি গ'ল চাহদি